জুনত আমি মানে পল্লৱী কলিতাক মই চিনি পাইছোঁ হা এজনী ছোৱালীৰ পৰা তাৰপাছতে আপোনাৰ তাইক মানে ফোন কৰি পল্লৱী কলিতাই কৈছিলে যে এনেকা মেকআপৰ কোৰ্চ হ'ব আৰু এগৰাকী ছোৱালী আমাৰ লগত গৈছিলে তেওঁক কৈছিলে যে তেওঁ মানে একাউণ্টছৰ কাম চাব লাগে পাৰ্লাৰ আছে তেওঁলোকৰ একাউণ্টছৰ কামখিনি তেওঁক চাব লাগিব সেনেকৈ কৈছিলে তাৰপৰা তেওঁলোকে মোক কণ্টেক্ট কৰিছিলে যে এনেকৈ পাৰ্লাৰৰ এটা কোৰ্চ হ'ব বিউটিচিয়ানৰ দেন কৰিবি নেকি এনেকৈ সুধিলে মই কৈছোঁ কৰিব পাৰোঁ এইটো তাৰপৰা তেতিয়া মই সুধিছিলোঁ যে মানে কিমান হ'ব কোৰ্চটোত তাই মোৰ লগৰজনীয়ে কৈছিলে যে এইটো কথাটো গম নাপাওঁ পল্লৱী কলিতাই কোৱা মতেতো মানে ফ্ৰী কোৰ্চ হ'ব মোৰ তেতিয়া ডাউট হৈছিলে অলপ যে ফ্ৰী কোৰ্চটোতো কোনো কাৰণতে দিব নোৱাৰে আৰু কি কাৰণত দিব তেতিয়া আমি ভাবিলোঁ যে গৈ চাওঁ কি হয় তাত তাৰপৰা আমি গ'লোঁ যোৱাৰ পিছতে আপোনাৰ প্ৰথম দিনা যোৱাৰ পাছতে গৈ পেলাই অপাছ বুলি যোনখন বিউটি পাৰ্লাৰ সোমাই লৈ গ'ল মানে যোৱাৰ পাছত তাত জানমণি দাসক লগ পালোঁ তাই কথা পাতিলোঁ তেতিয়ালৈকে তেওঁলোকে আমাক একো কোৱা নাই বোলে আজি তোমালোক থকাৰ পিছত আমি তোমালোকৰ লগত কাইলৈ কথা পাতিম কৈ আমাক পল্টন বজাৰ এখন হোটেললৈ লৈ গ'ল ত' পল্টন বজাৰ হোটেলখনতে আমি থাকিলোঁ তাৰপাছত আপোনাৰ সেইটো দিন ৰাতিটো গ'ল নেক্সট ডে আমি আকৌ আহিলোঁ পাৰ্লাৰত তেতিয়া ক'লে যে এনেকুৱা কোৰ্চ হ'ব তোমালোকক শিকাম 2-3 দিনৰ পিছৰ পৰা আমি তোমালোকৰ গোটেই কামখিনি আৰম্ভ কৰিম যদি তোমালোকে এইটো কাম কৰিব নিবিচাৰা পাৰ্লাৰ কাম কৰিব নিবিচাৰা তেতিয়াহ'লে তোমালোকক বেলেগ অপশ্যনো আছে তোমালোকৰ ওচৰত এনেকৈ ক'লে আমি একো কোৱা নাই তেতিয়া আমি সোধা নাই কি আছে তাৰপৰা সেইটো দিনাখনো তেনেকেই দিনটো পাৰ হৈ গ'ল আমাৰ পাৰ হৈ যোৱাৰ পিছতে তেওঁলোকে ৰুম বিচাৰি আছে আমি তেতিয়া কৈছিলোঁ যে আমি ৰুম নিজে বিচাৰি ল'ম তেওঁলোকে কৈছে নাই আমি যেতিয়া কোৰ্চটো দিম তোমালোকক আমি নিজে ৰাখিম গোটেইখিনি খৰচ আমি নিজে কৰিম এনেকৈ ক'লে আৰু ৰুম বিচাৰি আছে আপোনাৰ ৰুমটো বিচাৰি পেলাই তাতে ৰুম এটা ল'লে আমি যোৱাৰ 3 দিনৰ পিছত ৰুমটো লৈছে ৰুমটো লোৱাৰ দিনাখন দিনত জানমণি দাসে আমাক ফোন কৰি মাতিলে আমি গ'লোঁ যোৱাৰ পাছতে আপোনাৰ তেওঁলোকে প্ৰথমতে পাৰ্লাৰৰ যোনখিনি কাম হয় মানে সেইখিনি কথা কৈছে আৰু ভালকৈ বুজাই দিছে এনেকুৱা কথা তেতিয়ালৈকে কোনো মাছাজৰ কথা ওলোৱা নাছিলে মাছাজৰ কথা তেতিয়ালৈকে একো কথাই ওলোৱা নাছিলে প্ৰথম 3 দিন যেতিয়া আছিলোঁ যেতিয়া আমি অহা যোৱা কৰি আছোঁ না তেতিয়া মানে আমাৰ ডাউট হৈছে তাত কাৰণ মানে কি হৈছে তাতে কোনো ছোৱালী মানুহ নাযায় কোনো এগৰাকীও মানে মানুহ দেখি নাপালোঁ তাত অকল এনেকুৱা ল'ৰা মানুহ যায় ডাঙৰ মানুহো যায় দেখিছোঁ যোৱা মানুহ যায় ৰুমলৈ এনেকৈ সোমাই যায় অলপ দেৰি থাকে ওলাই আহে আমি যদি কওঁ বেগত এনেকুৱা ৰুম আছে ন এতিয়া ৰুমকেইটা আমি চাব এনেকৈ যাম নেকি এনেকুৱা বুলি সুধিলে আমাক নাই তোমালোকৰ এতিয়া যাবলৈ তোমালোকৰ পাৰ্মিশ্যন নাই কাৰণ তোমালোকে কামখিনি ষ্টাৰ্ট কৰাই নাই ন এনেকুৱা কয় আমাৰ আগত তাৰপিছতে আপোনাৰ তেওঁলোকে মানে এনেকুৱাকৈ আমাক বান্ধি ৰাখিছে না আমি মানে কোনোবা ঘৰৰ মানুহ লগ কৰিব পাৰিছোঁ তাত না কোনোবা আছে না একো কৰিবলৈ দিয়া নাছিলে আমাক নিজৰ ঘৰৰ মানুহক লগ কৰিম বুলি ক'লেও প্ৰথম 3 দিনতে আমাক লগ কৰিব দিয়া নাই জাষ্ট এটাই কথা কয় যে ঘৰৰ মানুহে যদি তোমালোকক কল কৰে তোমালোকে ক'বা আমি এনেকুৱা এটা অফিচত কাম কৰি আছোঁ কি অফিচ বুলি ক'লে কয় আমি যদি সুধোঁ কিয় অফিচ তেতিয়া তেওঁলোকে কয় কিবা চাইল্ডৰ কিবা এটা তেওঁলোকে নাৰ্ছিং হোম টাইপ মানে কিবা মই ইমান ভালকৈ নাজানো তেনেকুৱা এটা তেওঁলোকে তাতে খুলিছিলে মানে সেই পাৰ্লাৰৰ ওচৰতে আছে সেইটো জেগাৰে মানে এইটো জেগাৰে এড্ৰেছটো দি দিবা ঘৰৰ মানুহ যদি আহিব বিচাৰে এইটো জেগালৈকে তোমালোকে মাতি দিবা এনেকৈ কৈছে আৰু যদি তোমালোকক লাগে সেইটোৰ আই কাৰ্ড আমি বনাই দিম তাৰ আমি 3জনী মোৰ লগৰ 2জনী আৰু মই তেতিয়া কথা পাতিছোঁ যে কিয় মানে এনেকুৱা কৰিছে আমাৰ লগত ইয়াৰ ভিতৰততো কিবা এটা কাহিনী আছে আৰু আমাক ইমানেই বান্ধি ৰাখিছে ভিতৰত আমি একো কৰিব পৰা নাছিলোঁ তাৰ পৰা আপোনাৰ তেনেকৈ 3 দিন পাৰ হৈ যোৱাৰ পিছত 4 নম্বৰ দিনাখন মোৰ লগৰ এজনী যোৰহাটৰ হয় তাইক ভিতৰলৈ মাতি নিয়াৰ পিছত তাই ওলাই আহি পেলাই মোক কৈছে যে এনেকুৱা কথা ভিতৰত এনেকুৱা কৰে জাননে মই কৈছোঁ কি কৰে কৈছে ভিতৰত মাছাজ দিব লাগে আৰু দিয়াৰ পিছতে এক্সট্ৰা চাৰ্ভিচ দিব লাগে এক্সট্ৰা চাৰ্ভিচ মানে কি হৈছে এইটো বুজি পোৱা নাই নেকি তই কি হয় তাৰপিছতে আপোনাৰ এইটো এক্সট্ৰা চাৰ্ভিচৰ কথা ক'লোঁ তেতিয়া আমি জানমণি দাসক ক'লোঁ যে আমি এনেকুৱা কাম কৰিব নোৱাৰোঁ আমি যামগৈ তাৰপৰা জানমণি দাসে কৈছে কিয় হেৰি কৰিব নোৱাৰে মানে এক্সট্ৰা চাৰ্ভিচ কিয় দিব নোৱাৰিবা তোমালোকতো ডাঙৰ হ'লা ন এতিয়া কিয় ডাঙৰ হোৱাৰ পিছত তোমালোকে কিয় দিব নোৱাৰিবা কি বয়ফ্ৰেণ্ডক দিব পাৰা বয়ফ্ৰেণ্ডটোতো আছে ন তোমালোকৰ বয়ফ্ৰেণ্ডৰ লগত কৰিব পাৰা যেতিয়া কিয় পইচাৰ কাৰণে কৰিব নোৱাৰিবা নি আজিকালি চবকেতো পইচা লাগে ন পইচা হ'লে এইটোতো হৈ যায়
মানে আমাক কৈছে যে বয়ফ্ৰেণ্ডৰ লগততো তোমালোকে এইবিলাক বয়ফ্ৰেণ্ডৰ লগত যেতিয়া কৰিব পাৰা দেন তোমালোকে বেলেগৰ লগত কিয় কৰিব নোৱাৰিবা এতিয়াতো অকল পইচা লাগে ন মানুহক পইচাৰ কাৰণেতো চব মানুহ মৰি থাকে তোমালোকে ফ্ৰীকে কিয় মানে বয়ফ্ৰেণ্ডৰ লগত কৰিবা এনেকে কৈছে আৰু মানে অলপ দমত দিয়া নিচিনাকে আমাক কথাখিনি কৈছে তেওঁলোকে তাৰ পৰা ওলাবৰ কাৰণে বহুত ট্ৰাই কৰিছিলো কিন্তু ওলাব নোৱাৰিলো আমি বাধা দিয়ে মানে কিয় আমাৰ ফটো কয় ধৰ ফটো দি কিনে এনেকে ফটো লিক কৰি দিম কিবা কিবি কৰি দিম ফটো জিটি মানে ব্লেকমেইল কৰে আৰু ফটো কথা কয় কিন্তু ফটো আমি জানো আমাৰ একো ফটো নাই আমাৰ একো ফটো তেওঁলোকৰ ওচৰত নাছিলে বাট কি কাৰণত সেই কথাটো কয় আমি নাজানো প্ৰতিজনী ছোৱালীকে তেনেকুৱা কয় আৰু মানে তাত বহুত সৰু ছোৱালীও আছে 15 years 16 years এনেকা ছোৱালীও তাত আছিলে তেওঁলোকে সেয়া ছোৱালীক মানে জোৰ জবৰদস্তি ৰাস্তাৰ পৰা অনাৰ নিচিনা অসমৰ ছোৱালী গুৱাহাটীৰে ছোৱালী হয় আৰু আপোনাৰ এনেকা কৰে ছোৱালী সিহঁতে ৰাস্তাত এনেকে বিচাৰি থাকে ৰাস্তাত ছোৱালী বিচাৰি থাকে অকমান যদি মানে দেখে আৰু ছোৱালী মানে এনেকা কি টাইপ মানে আপোনাৰ একো কৰিব নোৱাৰা ভয় কৰা নিচিনা ছোৱালী দেখিলে মানে সিহঁতে লৈ আহি পেলাই সেইকেইজনী ছোৱালীকো আকৌ ব্লেকমেইল কৰি কিনে তাতে ভৰুৱাই থৈ দিয়ে এইখিনি কথা কাৰণ আমাক তেওঁলোকে নিজে জানমণিত আছে নিজে কয় যে তহঁতি ছোৱালী আনি দে তহঁতক কিমান পইচা দিব লাগে দিম আমি এইটোতো পইচা কিমান দিব সেইটো কোৱা নাই আপোনাৰ আইন দিলে আমি পইচা দিম এনেকা কয় আমাক তাৰ পৰা তেনেকে কিছুমান ছোৱালীয়ে পইচাৰ কাৰণে মানে বিচাৰি দিছে তাতে থকা যোনজনী ছোৱালী আপোনাৰ এৰেষ্ট কৰিছে এজনী এৰেষ্ট কৰিছে তেওঁ বয়ফ্ৰেণ্ডৰ লগতো মোৰ মানে কথা পতা হৈছে মই কথা পাতিছো তেওঁৰ লগত তেতিয়া মানে তেওঁৰ বয়ফ্ৰেণ্ডজনে কৈছে যে তাই অকল 15 বছৰ হৈছে এনেকে কৈছিলে তাৰপিছত এতিয়া চব কথা গম পায় বয়ফ্ৰেণ্ডজনে চব কথাই গম তেতিয়া কোৱা নাছিলে তেতিয়া তাইক সেইবিলাক কথা ক'ব পৰা নাছিলে ন ইহঁতিতো তাইকো তেনেকে অনা নিয়া কৰে লৈ আহে আকৌ লৈ যায় এনেকা কৰি আছিলে তেওঁলোকে নিজে ৰুমত ৰাখিছিলে তাৰপিছতে আপোনাৰ মই তাৰে এজন ক্লায়েণ্টক মানে মই ৰিকুৱেষ্ট কৰিছিলোঁ যে আপোনালোকে কিবা কৰি মোক তাৰ পৰা উলিয়াই দিয়ক এনেকা কৰিছিলোঁ মই তেওঁ বহুতখিনি ট্ৰাই কৰিছিলে বা নহয় তাতে অহা ক্লায়েণ্টে মোক হেল্প কৰিছে তাৰে ক্লায়েণ্টে গম পাই তাতে অহা মানে পাৰ্লাৰতে অহা ক্লায়েণ্টে মোক হেল্প কৰিছে মোক তাৰ পৰা উলিয়াইছে তেওঁ নিজে এদিন আহিছিলে এদিন অহাৰ পাছতে তেওঁ মোক ক'লে যে তোমাক দেখাত এনেকা লগা নাই এনেকা মানে যেতিয়া মোক লগ পাইছে তেতিয়া মোক কৈছে তোমাক দেখাততো এনেকা লগা নাই তুমি এনেকা কাম কৰিব পৰা ছোৱালী হয় বুলি আৰু ইয়াত থকা প্ৰতিজনী ছোৱালীকে মোৰ এনেকুৱা লাগিছে যেন ইহঁতে কিবা এটা কৰি পেলাই ইহঁতক ভিতৰত ভৰাই ৰাখিছে এনেকুৱা মোৰ মানে তেওঁ মানে ফিল হৈছিলে ত' তেওঁ মোক ক'লে যে বেয়া নোপোৱা যদি তোমাৰ নাম্বাৰটো দিয়াচোন মই তেতিয়া মোৰ নাম্বাৰটো দিলো তেওঁ নাম্বাৰটো লোৱাৰ পিছত তেওঁ মোৰ লগত কণ্টেক্টত আহিলে তাৰপিছতে তাৰ পৰা উলিয়াবৰ কাৰণে বহুতখিনি ট্ৰাই কৰিছে তেওঁ বহুত কষ্ট কৰাৰ পিছত তেওঁ মোক মানে তাৰ পৰা উলিয়াব পাৰিছে তাতে আপোনাৰ পুৰা 1 মাহ নহয় তাতেতো আপোনাৰ মই বেলেগৰ কথা নাজানো পাছত 9-10 জনীমান ছোৱালী আছিলে তেতিয়া পুৰণা নহয় চব পুৰণা নহয় অকল 3জনী ছোৱালী পুৰণা আছিলে বাধ্য কৰাইছে প্ৰতিজনী ছোৱালীকে কিন্তু জানমণিত আছে মোক বহুত বেয়া পায় কিয় বেয়া পায় কাৰণ মই মানে সদায় মোৰ গা বেয়া হয় মানে গা বেয়া একচুৱেলি মোৰ গা বেয়া নহয় মই সেইটো এটা মানে মই তাহাঁতৰ ওচৰত এক্টিং কৰি থাকো বেমাৰৰ মোৰ পেটৰ বিষ কিবা কিবি আজি জানমণিত আছে মোক বেয়া পোৱাৰ কাৰণ সেইটোৱে যে মই তেওঁক মানে একো কৰিব নোৱাৰিলো তেওঁ মোৰ পৰা একো পইচা ইনকাম কৰিব নোৱাৰিলে মই সদায় মানে সেনেকাই মানে কিবা এটা নহয় কিবা এটা মই ইছ্যু বনাই থাকিলো এতিয়াওতো টাৰ্গেট কৰিব মোক মই জানো তেওঁ মোক কিবা এটা নহয় কিবা এটা কৰিব বুলি তেওঁ যেতিয়া জেলৰ পৰা ওলাই আহিব আজি জেললৈ গৈছে নে নাই যোৱা মই নাজানো সিমানখিনি মোক গম পোৱা নাই তেওঁতো আছে তেওঁক যেতিয়া এৰেষ্ট কৰিছে তেওঁ ওলাই অহাৰ পিছত তেওঁ মোক কিবা এটা যে কৰিব সেইটো মই গম পাওঁ সেইটোতো সময়ৰ লগত সেইটো টাইমে ক'ব কি হয় কিন্তু যদি মই সেই ছোৱালীকেইজনীক বচাবৰ কাৰণে মই মৰিবও লগা হয় দেন উপায় নাই মোৰ ওচৰত একো বেলেগ অপশ্যন নাই মই কিন্তু ক'ব লগা হৈছে কিয় আজি মই কোৱাৰ কাৰণে ইমানখিনি ছোৱালী তাৰ পৰা ওলাব পাৰিছে 10 জনী ছোৱালীৰ কাৰণে যদি মই মৰিব লগা হয় দেন অ'কে জানমণিত আছে মোৰ ওপৰত যে কিবা এটা আহি কৰিবহি হয়তো তাই একো কৰিব নোৱাৰিলে মোক কাৰোবাৰ হতাই মৰুৱাবও পাৰে ইমানটো ৰিস্ক উঠাই কিনে মই ইমানখিনি কৰিছো মোৰ পৰিয়ালৰ মানুহে এতিয়াও একো গম পোৱা নাই